আকৌ দুখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছে। থাইলেণ্ড কম্বোডিয়াৰ মাজত সীমান্তত ভীষণ যুদ্ধ আৰম্ভ হৈছে। কিন্তু দুয়োখন দেশৰ যুদ্ধৰ মূল কাৰণটো কি জানেনে? দুয়োখন চুবুৰীয়া দেশৰ সংঘাতৰ মূলতে আছে একাদশ শতিকাৰ এটা শিৱ মন্দিৰ। হয়, আপুনি ঠিকেই শুনিছে। দুয়োখন চুবুৰীয়া দেশৰ সংঘাতৰ মূলতে আছে একাদশ শতিকাৰ এটা মহাদেৱৰ মন্দিৰ। দুয়োখন দেশেই মন্দিৰটোৰ ওপৰত দাবী উত্থাপন কৰে আৰু বছৰ বছৰ ধৰি এই বিষয়ৰ পৰা উদ্ভৱ হোৱা সংঘৰ্ষৰ ফলত দুয়োপক্ষৰ অসামৰিক আৰু সামৰিক লোকৰ মৃত্যু হৈছে। ভগৱান শিৱৰ এটা মন্দিৰ চৌহদৰ সমীপত কম্বোডিয়াৰ ড্ৰোন দেখা পোৱাৰ খবৰ পোৱাৰ পাছতে এই সংঘৰ্ষ আৰম্ভ হয়। বুধবাৰে থাইলেণ্ডৰ সামৰিক বাহিনীয়ে ঘন পাহাৰীয়া সীমান্তত কম্বোডিয়াৰ ড্ৰোন দেখা বুলি অভিযোগ কৰাৰ পিছত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত উত্তেজনা বৃদ্ধি পায়। পৰৱৰ্তী সময়ত দুয়োখন দেশৰ মাজত গুলীচালনা, ৰকেট আক্ৰমণ আৰু F-16 যুঁজাৰু বিমানৰ সৈতে বিমান আক্ৰমণৰ ৰূপ লয়। দক্ষিণ পূব এছিয়াৰ দুয়োখন চুবুৰীয়া দেশৰ মাজত হোৱা সামৰিক সংঘৰ্ষৰ মূলতে আছে যুগ যুগ ধৰি চলি অহা সীমা বিবাদ। থাইলেণ্ডৰ সেনাৰ মতে থাইলেণ্ডৰ সৈন্যই ড্ৰোন আৰু তাৰ পিছত সশস্ত্ৰ জোৱান ওচৰ চাপি অহা দেখা পায় আৰু কম্বোডিয়াৰ সৈন্যই গুলীচালনা কৰে। থাইলেণ্ড পক্ষই গুলীচালনাৰ সন্মুখীন হোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বুলি কয়। দুয়োখন চুবুৰীয়া দেশেই মহাদেৱৰ মন্দিৰটোৰ ওপৰত বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে। দুয়োখন চুবুৰীয়া দেশৰ যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিশ্বৰ অন্য দেশবোৰে। পৰৱৰ্তী সময়ত দেখা যাব এই যুদ্ধই কি ৰূপ লয়।